Dear students, welcome to my channel Afano Guide. আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ জেনেৰেল সায়েন্সৰ চেপ্টাৰ নম্বৰ 3 ধাতু আৰু অধাতুৰ ইম্পৰ্টেন্ট কিছুমান MCQ। ফাৰ্স্ট কোৱেশ্চনটো হৈছে তলত দিয়া মৌলবোৰৰ পৰা ধাতু কল্পটো বাছি উলিওৱা। এটা শুদ্ধত্বটো হৈছে ডি বৰণ। নেক্সট তলৰ কোনটো ধাতুৱে ঠাণ্ডা পানীৰ লগত প্ৰবল বেগে বিক্ৰিয়া কৰে? এটা হৈছে সোডিয়াম। থাৰ্ড নম্বৰ তলত নাম দিয়া ধাতুবোৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে? এইটো আনসাৰ সোডিয়াম। 4 লোৰ তাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? জিংকৰ প্ৰলেপ দিয়া। 5 এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে আৰু যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো হ'ব ক্যালসিয়াম। 6 তলৰ কোনটো ধাতু আটাইতকৈ কম তাপৰ পৰিবাহী? লেড। থাৰ্মিট বিক্ৰিয়াত ব্যৱহৃত হোৱা ধাতুটো হ'ল এলুমিনিয়াম। সি প্ৰক্ৰিয়াত কাৰ্বনেট আকৰ সীমিত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ধাতব অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়, তাক কি বুলি কয়? দগ্ধীকৰণ বুলি কোৱা হয়। নেক্সট এবিধ অধাতু যি জলীয় অৱস্থাত পোৱা যায় এটা হৈছে ব্ৰমিন। তলৰ কোনটো শ্ৰেণীয়ে ধাতুৰ সক্ৰিয়তাৰ সঠিক ক্ৰম সূচাইছে? এইটো হৈছে অপশ্যন বি সোডিয়াম, তাৰপিছত ক্যালসিয়াম, মেগনেসিয়াম, এলুমিনিয়াম। এইটো যদি ভিডিওটো চাই তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিওটো শ্বেয়াৰ কৰি দিবা।